আছুটো সমগ্ৰ অসমত শাখা আছে, আঞ্চলিক শাখা বিভিন্ন শাখা আছে আৰু সেই হিচাপে মেল মিটিংবিলাক হৈ থাকে। গতিকে আমাৰ তামোলপুৰত লৰেণজ্যোতি গগৈ ডাঙৰীয়া আহিছে, এইটো ভাল কথা। আৰু তেখেতে যিখিনি ইয়াত বক্তব্য ৰাখিছে মই শুনিবলৈ পোৱা নাই, কিন্তু ছাত্ৰ সন্থাৰ নিজৰ এজেণ্ডা আছে, নিজৰ ইছ্যু আছে, সেই হিচাপে তেখেতসকলে বহুত কথা ক'ব। আৰু এইটো আমি BTC অঞ্চলত কিবা প্ৰভাৱ পৰিব নপৰিব এনেকুৱা লাইনত নাচাওঁ, কাৰণ ছাত্ৰ সংগঠনৰ যি কাম সেইটোতো ময়ো ভালকৈ জানো আৰু দীৰ্ঘদিনত ধৰি ময়ো ছাত্ৰ সংগঠন আছিলোঁ। গতিকে তেখেতসকলে আজি জাতীয় এজেণ্ডা লৈ পেলাই আগবাঢ়ি আছে। ইয়াত মই ৰাজনৈতিক দলৰ মানুহ হিচাপে মোৰ একো ক'বলগীয়া নাই। এতিয়ালৈকে আমি ইয়াৰ ওপৰত কোনো চিন্তা চৰ্চা কৰা নাই। AJP দলটো গঠনহে হৈছে। তেখেতসকলৰ এজেণ্ডাটো আমি ভাবিছোঁ কি 2021টো টাৰ্গেট কৰি পেলাই কৰিছে। আৰু অসমত ৰাজনৈতিকভাৱে কিছুমান কাম হয়তো তেখেতসকলে ভাল পোৱা নাই যিবিলাক চলি আছে, সেইকাৰণে তেখেতসকলে বিকল্প হিচাপে হয়তো আৰম্ভ কৰিছে। তো মই নাভাবোঁ কি এতিয়া তাৎক্ষণিকভাৱে ইয়াত বহুত কিবা কিবি হ'ব। নিশ্চয় মানুহটো বহি নাথাকে, কোনোবা কিবা এজেণ্ডা থাকিব পাৰে, সেইটো মই নাজানো। কিন্তু আমি এই সময়ত এইটো AJPৰ যিটো ৰোল সেইটোক লৈ পেলাই আমি কোনো বিশ্লেষণ কৰা নাই। গতিকে আমাৰ ইয়াত কেনেকৈ এটা ৰোল হ'ব মই নাজানো, কিন্তু আমি বিচাৰিছোঁ কি ইয়াত সকলো জাতি জনগোষ্ঠী মিলি থাকিব লাগে। যোৱা 30-40 বছৰত বিভিন্ন সংঘাত হৈ গ'ল, হিংসা প্ৰতিহিংসা হৈ গ'ল। ইয়াত আমাৰ সামাজিক যিটো পৰিৱেশ সেইটো যথেষ্ট বিনষ্ট হৈছে। সেইকাৰণে আজি আমাৰ অৰ্থনীতি উন্নয়নৰ কাৰণে, শিক্ষা উন্নয়নৰ কাৰণে সামাজিক পৰিস্থিতিটো ভাল এটা পৰিৱেশত থকাটো দৰকাৰ। সেইকাৰণে আমি বিচাৰোঁ কি সকলো জাতি জনগোষ্ঠী ধৰ্ম দল সংগঠন মিলি ইয়াৰ যিটো সামাজিক পৰিস্থিতি জাতি জনগোষ্ঠীৰ মাজত মিলা প্ৰীতি এইটো ৰখাৰ কাৰণে চবে কাম কৰে, মই সেইটো আহ্বান কৰিছোঁ। চাওক, ইয়াৰ কাৰণে দীৰ্ঘদিন ধৰি আন্দোলন কৰি আহিলোঁ আৰু এতিয়াও মই অসম চৰকাৰক দাবী জনাওঁ কি যিমান পাৰে সোনকালে শিক্ষাৰ সমস্যাটো সমাধান কৰিব লাগে। এইটো শিক্ষকৰ সমস্যাই হওক, এইটো পাঠ্যপুথিৰ সমস্যাই হওক, যিমানখিনি সমস্যা আছে শিক্ষাৰ সেইটো 100% সমাধান কৰিব লাগে। সেইটো মই চৰকাৰক আহ্বান কৰোঁ। বহুত জব কাৰ্ড কেলেংকাৰী হৈছে আৰু জব কাৰ্ড আঁচনিৰ নামত প্ৰায় 650 কোটি টকা যোৱা 2 বছৰত BPFৰ নেতাবিলাকে আত্মসাৎ কৰিছে। ইয়াৰ আমি ইনকুৱাৰী বিচাৰিছোঁ। 2টা ইনকুৱাৰী লাগে BTCত। বিভিন্ন ডেভেলপমেণ্ট আঁচনি এইটো এটা যিটো অডিট হ'ব লাগে আৰু কেক ৰিপৰ্টত যিটো ওলাইছে ইয়াৰ বাহিৰে এতিয়া ফৰেনচিক অডিট হ'ব লাগে, সেইটো আমি দাবী কৰিছোঁ। PMY ঘৰত চাওক, বহুত PMYৰ ঘৰ নবনাকৈ পইচা খাই দিছে আৰু কিছুমান সাৱধান কৰি থৈ দিছে। এইটোৰ কাৰণে আজি আমাৰ যিটো দুখীয়া গৰীব মানুহ এখন যে ভাল ঘৰ পাব লাগে ইয়াৰ পৰা বঞ্চিত হৈ আছে। আৰু ইয়াৰ কাৰণে আজি জগৰীয়া বিশেষকৈ এই BPF চৰকাৰে। তো সেইকাৰণে আমি UPPL দল হিচাপে আমি চৰকাৰৰ ওচৰত দাবী জনাব বিচাৰিছোঁ যে এই কেলেংকাৰীৰ ওপৰত তদন্ত হ'ব লাগে আৰু অনাগত দিনত যিটো PMYৰ ঘৰ দিব এইটো অলপ ষ্ট্ৰিক্টলি কিছুমান ৰুল ইয়াত বান্ধি দিব লাগে। কাৰণ আগৰ যিখিনি ৰুল আছিলে সেই ৰুলৰ মাজত বহুতখিনি কেৰুণ আছে আৰু সেইকাৰণে আজি কৰাপশ্যন কৰিব পাৰিছে। এতিয়া নতুনকৈ GI টেগ কিবা কিবিবিলাক আনিছে, বাট ষ্টিল ইয়াত BPFৰ মানুহবিলাক বহুত কৰাপশ্যন কৰি আছিলে। তো সেইকাৰণে আগত যিখিনি কিবা কৰিলে ইয়াৰ ওপৰত এনকুৱাৰী হ'ব লাগে, একশ্যন হ'ব লাগে। আৰু আমি UPPL দল হিচাপে আমি ছাৰ্ভে কৰি আছোঁ যে একচুৱেলি কিমান মানুহ 17 বছৰত ঘৰ পালে, কিমানৰ সাৱধান হ'ল। আৰু আমি এই ছাৰ্ভেটো হৈ যোৱাৰ পিছতে কেন্দ্ৰ চৰকাৰক দাবী জনাম কি যিমানখিনি ঘৰ ৰৈ গ'ল এইখিনি ঘৰ যাতে এবাৰতে বনাই দিয়ে। আৰু যদি কৰাপশ্যন কৰি আজিলৈকে সাৰি যোৱা নাই, চিদাম্বৰমৰ নিচিনা মানুহ যদি জেলত গৈছে আৰু বাকীবিলাক আৰু ক'ত থাকিব। চবেই আজি যিবিলাক আয়োৱা জব কাৰ্ডৰ পইচা খাইছে, বৃদ্ধ পেঞ্চনৰ পইচা খাইছে, এই অংগনবাদীৰ পইচা খাইছে, আমাৰ সমবায়ৰ পইচা খাইছে, কোনো এজন ব্যক্তি সাৰি নাযায়, চবেই জেলত যাব লাগিব। 40 মাহে সমবায় এজেণ্টবিলাকৰ টকাটো দিয়া নাই। যি অলপ কমিশ্যন তেখেতসকলে পাব লাগে, সেই কমিশ্যনৰ পইচাটো সমবায়ৰ EM আৰু অফিচাৰবিলাক লগ লাগি খাই দিছে।
অসম চৰকাৰে এইটো ক্লিয়াৰলি কৈছে, যোগান মন্ত্ৰীয়ে, মই এমাহ আগতে সুধিছিলোঁ আৰু তেখেতে কৈছে যে অসমত এমাহৰে পেণ্ডিং আছে, বাকীখিনি চব আহিছে, কিন্তু ইয়াত BTCত আহি পেলাই 40 মাহৰ যিটো আছে কমিশ্যন, এইটো মানে আমাৰ সমবায়ৰ যিবিলাক ব্যক্তি আছে, এজেণ্টবিলাক আছে, এইবিলাক পোৱা নাই। সেইকাৰণে আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে এইটো ৰিলিজ কৰি দিব লাগে আৰু ইয়াৰ ওপৰত এটা ইনকুৱাৰী হ'ব লাগে। কোনে খাইছে বুলি ভাবে? এইটো BTCৰ যোগান বিভাগৰ EM আৰু অফিচাৰবিলাক লগ লাগি খাইছে।